बोल बोल जा जा ओके ये तो लोग ইমান অসংখ্য মানুহ হৈ আছে চাব মানুহ কামে নহ'ব দেখোন ভগৱানৰ ওপৰত বিশ্বাস থাকিলে কোনো বিঘিনে বাধাৰি ৰাখিব নোৱাৰে হয় থাকোঁতে জীৱিত তব শক্তি কলসংখ নোৱাৰে কোনো শক্তি কৰিব ষড়যন্ত্ৰ আৰু বাবে তুমি নিশ্চিন্ত থাকা তোমালোকৰ কথাত মই অতি আনন্দিত ব'লা ভাইহঁত এতিয়া আমি পিতাৰ ওচৰলৈ যাওঁ আপোনাৰ অবিহনে সমগ্ৰ পুৰিন্দ প্ৰজাবৰ্গৰ কি অৱস্থা হ'ব মহাৰাজ এইবিলাক সকলো পৰম পিতা ভগৱানৰ আপুনি তিনিও পুত্ৰক ৰাজসভালৈ মাতি আনক ভাল মহাৰাজ মই এতিয়াই মাতি আনো চিৰঞ্জীৱী হোৱা চাহত ভগৱানে তোমালোকৰ মংগল কৰক কিবা হেতু মতৰে আমাক কিবা কাৰ্য কৰিম চাহত এই ৰাজ কাৰ্যৰ পৰা মই অব্যাহত গতিকে ৰাজ কাৰ্যৰ পৰা অৱসৰি লোৱাটো নিতান্তই প্ৰয়োজন নিশ্চয় এই ৰাজ কাৰ্যৰ পৰা মই অব্যাহতি লওঁ বুলি ভাবিছো তেন্তে এই শুভক্ষণতে জ্যেষ্ঠ পুত্ৰ ধ্ৰুৱজিত ৰাজমুকুট অৰ্পণ কৰোঁ মোক ক্ষমা কৰিব পিতা এই গুৰুত্বৰ হ'বলৈ মই একেবাৰে অক্ষম পিতা মই আপোনাক কাকুতি কৰি কৈছো আপুনি তাৰ সন্মুখেই ৰাজ সিংহাসন অৰ্পণ কৰক
মই তেওঁৰে অনুষ্ঠ হৈ ৰাজ কাৰ্যত সহায় কৰিম। অসম্ভৱ, ই কেতিয়াও কপাল ভাল। হ'ব নোৱাৰে। জ্যেষ্ঠ পুত্ৰ জীৱিত থকাৰ অৱস্থাত কনিষ্ঠ পুত্ৰ ৰাজসভা দিয়াটো ক্ষেত্ৰ ধৰ্ম নহয় ধ্ৰুৱতী। মানে পিতা এই কালসংখ্যই ৰাজপদ ভিক্ষা কৰিবলৈ ইয়ালৈ অহা নাই আৰু আপোনালোকৰ এনে ভিজিত আলোচনাৰ পৰা মই বিৰত থকাই ভাল। পিতা মই আহিলোঁ। কালসংখ্য মহারাজ পাহৰি নাযাব কাল হংস আপোনাৰ বৈমাতৃৰ সন্তান গতিকে মহাৰাজ চিন্তা কৰি চাওক বৈমাতৃৰ সন্তান হলে মই এই পুলিন্দ ৰাজ্যত বিখণ্ডিত হবলৈ নিদিওঁ মন্ত্ৰীব। তাৰ উপৰিও কালসংঘ হৈছে একেবাৰে অক্ষম ৰাজনীতি চলোৱাত। পিতা আপোনাৰ যি ইচ্ছা তাকেই কৰক। আপোনাৰ আদেশ আমি দুয়োঘৰে নিষ্ঠাৰে পালন কৰিম। তোমালোকৰ কথাত মই আনন্দিত হলো। বাৰু মন্ত্ৰী পুলিন্দৰ ৰাজমুকুট সসন্মানে লৈ আনন্দ। ভাল মহাৰাজ দিয়ক মন্ত্ৰী মহাৰাজ লওক বাচা পূৰ্বজী পিত তুমি ৰাজসিংহাসন আৰোহণ কৰা। ভাল পিত মন্ত্ৰী উঠা জয় মহারাজ ধ্রুবজিত জয় জয় মহারাজ ধ্রুবজিত জয় জয় মহারাজ ধ্রুবজিত জয় 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 সভাসদসকল, আজি এই অধৰে ৰাজভাৰী ক্ষীৰত অসীমত কৰিব ৰাজ ধৰিবৰ পৰা কোনো দিনে মই বিচলিত নহওঁ। বাচা পূৰ্বজী পিত বলক মন্ত্ৰী বলক মহারাজ এই পথে Hare
দিনৰ পৰা লক্ষ্য কৰিছোঁ তুমি কেৱল ফোন মাৰি থাকা তোমাৰ কি হৈছে চন্দ্ৰমালা বাইদেউ মোৰ মনৰ কথা তোমাক নকৈ আৰু কাক কম তুমিয়েই মোৰ সুখ দুখৰ লগৰী বাইদেউ মোৰ চিন্তা কেৱল স্বামীৰ কাৰণে স্বামীৰ কাৰণে বাইদেউ স্বামীৰ কাৰণে বহুত চিন্তা নহয় বাইদেউ তুমি নাজানা তেওঁ বৰ চঞ্চল দিনে দিনে দেখিছো তেওঁ উৎসাহত হৈ উঠিছে মই ইমান বুজাই বুজাব পৰা নাই বাইদেউ চন্দ্ৰমালা তুমি চিন্তা নকৰিবা তোমাৰ স্বামী জন্মৰ পৰাই উদ্ধত আৰু এটা কথা বাইদেউ কোৱাচোন আজিকালি তেওঁ সকলো সময়তে কেৱল চিন্তামগ্ন হৈ থাকে বাইদেউ তোমাৰ গৰাকী এইফালে আহিছে মই এতিয়া আহিলো তুমি ইয়াত অকলে কি কৰিছা ভাবিছো চন্দ্ৰমালাৰ কথা চন্দ্ৰমালাই দিলি স্বামীৰ কথাটো কটায় সঁচাকৈ স্বামী শক্তি চন্দ্ৰমালাৰ যোৱা ৰাতি দেখিলো মই সেই অদ্ভুত সপোন তাকেই কবলৈ আহিছো মই তোমাৰ কাষলৈ কি সপোন দেখিলে স্বামী শুনা পৰিবাৰ এক ভয়ংকৰ ৰাক্ষসী মোৰ লগত যুদ্ধ কৰি নাক পাখ মাৰি কৰিলে বন্ধন ৰক্তপাত হৈছিল ভাগৰে আৰু কি জানা পৰিবাৰ Hey,